নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা মিঠাই ৰেচিপি। একেবাৰে সহজ আৰু কম বস্তুৰে বনাব পৰা সুন্দৰ মিঠাই কাজু বৰফি। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কেনেদৰে বনালোঁ এই কাজু বৰফি। প্ৰথমতে মই 1.5 কাপমান কাজু মিক্সাৰত ভালদৰে গুড়ি কৰি লৈছোঁ। গুড়িখিনি আকৌ চালি লৈছোঁ, তেতিয়াহ'লে মিঠাইটো ভাল হয়। এতিয়া মই কেৰাহী গৰম দিছোঁ আৰু 1 কাপমান চেনি দিছোঁ। ইলাচি দানা দিছোঁ 2টামান থেতেলিয়াই, আৰু গাখীৰ দিছোঁ 1/2 কাপতকৈ কম। পানী দিছোঁ 1/2 কাপ। গাখীৰ এইকাৰণে দিছোঁ, গাখীৰ নিদিলেও হয়, আচলতে গাখীৰ দিলে টেষ্টটো ভাল হয়, সেইকাৰণে মই গাখীৰ দিছোঁ। আপোনালোকে দিব পাৰে, কোনোবাই নিদিলেও কথা নাই। কাজু গুড়িখিনি দি দিলোঁ। এতিয়া এইখিনি ভালদৰে লৰাই থাকিম। বৰফি বনাব পৰাকৈ ডাঠ হৈ অহালৈকে এইখিনি লৰাই থাকিব লাগিব। অকণমান মই হাতত লৈ টেষ্ট কৰি চাম লাড়ু হয়নে নহয়। যদি লাড়ু বনিছে তেতিয়াহ'লে নমাব পৰা হৈছে। খনত এনেদৰে ঘি সানি লৈছোঁ, তেতিয়াহ'লে বৰফিখিনি আঠা লাগি নধৰে। এয়া মই চামুচেৰে অকণমান মঠি লৈছোঁ। বহুত গৰম হয়, হাতেৰে চুব নোৱাৰি কাৰণে মই প্ৰথমতে চামুচেৰে এইখিনি মঠি লৈছোঁ। তাৰপিছত অলপ ঠাণ্ডা হৈ আহিলে হাতেৰে ভালদৰে মঠি ল'ম। এনেদৰে ভালদৰে মঠি ল'লোঁ। এতিয়া মই কাঁহীখনত সজাই বৰফি আকাৰত কাটি ল'ম। এয়া বৰফি ৰেডি হৈ গ'ল। একেবাৰে সহজ আৰু কম সময়তে বনাব পৰা মিঠাই। ঘৰত কেতিয়াবা হঠাৎ আলহী আহিলে আৰু মিঠাই খাবলৈ মন গ'লে এনেদৰে বনাই খাব পাৰে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, পুনৰ আহিম মই নতুন ভিডিঅ' লৈ। তেতিয়ালৈকে সকলোৱে কুশলে থাকক। বাই বাই।